Hey guys, মই আজি আপোনালোকক যিটো হোম ৰেমেডিজৰ কথা ক'বলৈ লৈছোঁ সি আপোনাৰ চুলি সৰা কমৰ লগতে চুলি গ্ৰথো ভাল কৰিব। তাৰ বাবে মই প্ৰথমে কেইটামান জালুক লৈছোঁ আৰু তাৰ পাছত মই এটা পিঁয়াজ লৈছোঁ আৰু লোৱাৰ পিছত পিঁয়াজটো ভালদৰে বাকলি গুচাই ধুই লৈছোঁ। লোৱাৰ পাছত পিঁয়াজটো ভালকৈ গ্ৰেট কৰি ল'ম। লোৱাৰ পাছত তাৰ ৰসখিনি ভালদৰে এনেকৈ উলিয়াই ল'ম। এখন চেকনিৰ সহায়ত মই ভালদৰে চেকি লৈছোঁ ৰসখিনি আৰু এতিয়া জালুকখিনি গুড়ি কৰি লৈছিলোঁ। এতিয়া এচামুচ জালুক মই ইয়াতে এড কৰিছোঁ আৰু এতিয়া প্ৰায় 5 মিনিটৰ বাবে মই এনেকৈ ৰাখিম আৰু 5 মিনিটৰ পাছত মই আকৌ ভালদৰে এইখিনি চেকি ল'ম আৰু লোৱাৰ পাছত এতিয়া মই ভালদৰে স্কাল্পত লগাই ল'ম। পিঁয়াজত বহুত বেছি পৰিমাণে ছালফাৰ পোৱা যায় যিয়ে চুলিত কেৰাটিনৰ মাত্ৰা বঢ়ায় আৰু হেয়াৰ গ্ৰথত সহায় কৰে। পিঁয়াজত এণ্টিছেপ্টিক আৰু এণ্টিবেক্টেৰিয়েল তত্ত্ব পোৱা যায় যিয়ে ডেণ্ড্ৰাফ নাইকিয়া কৰাত সহায় কৰে। জালুকে স্কাল্পৰ প'ৰ্ছবোৰ অপেন কৰাত সহায় কৰে লগতে হেয়াৰ গ্ৰথো ভাল কৰে আৰু আমাৰ স্কাল্পত যদি কিবা ইনফেকশ্যন থাকে যাৰ বাবে আমাৰ চুলি সৰে সেয়াও নোহোৱা কৰে জালুকে। এতিয়া গোটেই স্কাল্পত মই ভালদৰে ৰসখিনি লগোৱাৰ পাছত ভালদৰে মই মাছাজ কৰিম আৰু তাৰ পিছত 1 ঘণ্টাৰ বাবে ৰাখিম আৰু ভালদৰে পিছত মই শ্বেম্পু কৰি দিম। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সো আপোনালোকেও এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন, খুব এটা ধুনীয়া সুফল পাব। সপ্তাহত যদি প্ৰায় 2 দিনেই এনেদৰে ব্যৱহাৰ কৰে তেতিয়াহ'লে চুলিখিনি গ্ৰথটো ভাল হ'ব আৰু লগতে চুলিখিনি দীঘলো হ'ব আৰু এনেকৈ এবাৰ ট্ৰাই কৰি চাব। সো থেংক ইউ।